Hello guys, Creative Nobanitar অন্য এটা ভিডিঅ' লৈ মই নবনিতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো বাংলা আমৰাৰ লগত পাভ মাছৰ এটা ধুনীয়া ৰেচিপি আৰু এই ৰেচিপিটো হৈছে সামাৰ স্পেচিয়েল ৰেচিপি আৰু মই ঘৰত খোৱাৰ কাৰণে আঞ্জাখন বনাই আছো যেহেতু এইকাৰণে ভাবলো মই ভিডিঅ' কৰো আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰো। চাও আহকচো বলক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু মই ৰেচিপিটো কেনেকৈ বনাওঁ। এয়া চাওক পাভ মাছ এইকেইটা মই বনোৱাৰ কাৰণে লৈছো আৰু মাছকেইটা ভালদৰে বাছি কিনে মই ধুই লৈছো আৰু এই মাছ মানে বাছতে বহুত টাইম লাগে আৰু মানে ইয়াত বহুত খিচখিচা পাতি থাকে, ধোৱাতেও বহুত টাইম লাগে। মাছখিনি ধুই পখালি লোৱা হোৱাৰ পাছত মই আলু আৰু আমৰাকেইটা ভালদৰে ধুই কুকাৰ এটাত বহাই কিনে ইয়াত 1 চামুচ নিমখ দি এটা চিটি মাৰবা দিম। এয়া চাকচো এটা চিটি মাৰি ঠাণ্ডা হোৱাৰ পাছত কি ধুনীয়াকৈ এইখিনি সিজি গৈছে আমৰাখিনি আৰু মাছখিনি ভালকৈ ধুই পাখলি হোৱাৰ পিছত ইয়াত মই নিমখ 1 চামুচ আৰু হালধি গুড়ি 1 চামুচ দি কিনে এইখিনি ভালদৰে ভাজি লওঁ। আৰু এই মানে বাংলা আমৰা আৰু মাছৰ এই ৰেচিপিটো খাবলৈ বহুত টেষ্টি আৰু আপোনালোকে যদি এনেদৰে বনাই খাই পোৱা নাই এবাৰ খাই চাবচোন, বহুত টেষ্টি আৰু হেল্দি হয়। আৰু মাছখিনি ভাজা হোৱাৰ পাছত মই কেৰাহী এটা গৰম কৰি ইয়াত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত ইয়াত মই বেহৰ 1 চামুচ দিছোঁ, দি এইখিনি মই ফুটবা দিছোঁ ঢাকন মাৰি আৰু তাৰ পাছত ইয়াত মই শুকান জলকীয়া, তেজপাত, মিডিয়াম সাইজৰ পিঁয়াজ এটা আৰু কেঁচা জলকীয়া দি এইখিনি মই গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম আৰু ভাজা হোৱাৰ পাছত ইয়াত মই বইল কৰি থোৱা আলুখিনি দি কিনে ভালদৰে তল ওপৰ কৰি লাৰি ভাজি থাকিম। তাৰ পাছত মই ইয়াত নিমখ 1 চামুচ আৰু হালধি গুড়ি 1 চামুচ দি এইখিনি ভালদৰে তল ওপৰ কৰি লাৰি দিম আৰু নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি কম বা বেছি দিব। আৰু আলুখিনি মোৰ ভাজা হোৱাৰ পাছত মই বইল কৰি থোৱা আমৰাকেইটা দি কিনে এইখিনি ভালদৰে ভাজি ল'ম। আৰু আপোনালোকে বাৰু কিমানে বাংলা আমৰাৰ এনেদৰে আঞ্জা বনাই খাই মোক কমেণ্টত জনাবচোন। মই কিন্তু এইবাৰ মানে ফাৰ্ষ্ট টাইম বনাই খালোঁ, আগতে খাই পোৱা নাছিলোঁ। আৰু ভাজা হোৱাৰ পাছত মই বইল কৰি থোৱা মানে আলু আৰু আমৰা বইল কৰি থোৱা পানীখিনি দি কিনে এইখিনি ভালদৰে 10-15 মিনিটমান উতলাইবা দিম। মানে উতলাই যেতিয়ালৈকে আঞ্জাৰ জোলটো ডাঠ নহয় তেতিয়ালৈকে অলপমান উতলাইবা দিম আৰু আপোনালোকক জোলটো যিমান লাগে সেই অনুপাতে আঞ্জাখন আপোনালোকে জোলটো ৰাখিব। আৰু আপোনালোকে বাৰু মোৰ এই বাংলা আমৰাৰ আঞ্জাৰ ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে এতিয়ালৈকে কৰা নাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাটছিং।